আমি তামোলপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা যি মানে 1 জুলাইৰ পৰা 7 জুলাইলৈ যি আমাৰ বন মহোৎসৱ চলি আছে, সেই মানে সংগতি ৰাখি উৎসৱৰ লগত সংগতি ৰাখি আমি আজি এই বৃহত্তৰ গড়েশ্বৰ অঞ্চলৰ কিছু অনুষ্ঠান প্ৰতিষ্ঠানত গছপুলি বিতৰণ আৰু ৰোৱাৰ মানে ব্যৱস্থা কৰিছোঁ আমি তামোলপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা। আৰু এই উপলক্ষে আজি আমি আহি ইয়াত মানে গড়েশ্বৰ মানে মাজমজিয়াত অৱস্থিত আমাৰ যিটো মানে সৎসংঘ মন্দিৰ আছে, তাত আহি আমি গছপুলি ৰোপণ কৰিলোঁ আৰু ইয়াত কেইডালমান গছ তেখেতসকলক ৰুবৰ কাৰণে বিতৰণ কৰিলোঁ। আৰু এই মহান উদ্দেশ্য ৰাখি আমি যি বন মহোৎসৱৰ লগত সংগতি ৰাখি যি কাম কৰিছে আমাৰ 7 জুলাইলৈকে চলিব, তাত মানে আপোনালোকৰ সহযোগ পায়ো ভাল লাগিল। এইখিনি আৰু আজি প্ৰতিষ্ঠানক মানে যিখিনি পাৰোঁ সেইখিনি দিছোঁ আৰু আমাৰ গছপুলি যিখিনি আমাৰ সামৰ্থ্য আছে কাৰ্যালয়ৰ তৰফৰ পৰা যিখিনি দিছে সেইখিনি আমি বিতৰণ কৰি আহিছোঁ। আমি 1 জুলাইৰ পৰা আৰম্ভ কৰিছোঁ, মানে বিভিন্ন তামোলপুৰৰ বৃহত্তৰ অঞ্চলত গড়েশ্বৰত আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা। আজি আৰু কাইলৈ আমি গড়েশ্বৰৰ এই অঞ্চলত বিতৰণ কৰিম। এইখিনি আৰু টাৰ্গেট তেনেকৈ নাই, আমি মাত্ৰ ৰাইজক সজাগত কৰিছোঁ, মানে যে কৈছোঁ যে গছডাল ৰুলেই নহ'ব, তাক ৰক্ষণাবেক্ষণ দিব লাগিব। আৰু সেইখিনি যাতে ৰাইজে সচেতন হৈ পেলাই চোৱা চিতা কৰি গছডাল মানে পুলিৰ পৰা যাতে বৃক্ষ হয়, সেইটো আমি সকলোকে মানে বুজাই কৈছোঁ। আৰু এনেই আমি বিশেষকৈ মানে ফ্ৰুইটৰ ব্যৱস্থাটো কৰিছোঁ, মানে ফল মূলৰ গছ আৰু কিছু যাতে ৰাস্তাৰ ওচৰৰ যিখিনি গছ সেইখিনি ছাঁ যাতে দিব পাৰে তেনেধৰণৰ বিষয়ে আমি বিতৰণ কৰিছোঁ।